হে গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ ৰেচিপি ভিডিঅ' নহয়, এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'ৰ থাম্বনেল চাই আপোনালোকে নিশ্চয় গমেই পাইছে চাগে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। অষ্টমী, নৱমী আৰু দশমী পূজাৰ কেইখনমান ফটো মই মোবাইলত কেপচাৰ কৰিছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখন হ'ল দশমী পূজাৰ ফটো। তেজপুৰ দুৰ্গাবাৰীৰ অন্যবাৰ বহুত ডাঙৰকৈ পাতে, এইবাৰ ঘট পূজা কৰিছিলে আৰু নীতি নিয়মৰ মাজেৰে দেখিবলৈ ভালেই লাগিছিল। সেয়ে মই মোবাইলত কেপচাৰ কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এইখন হ'ল অষ্টমী দিনাখনৰ ফটো। এনে এপাক ওলাই গৈছিলোঁ। আমাৰ তেজপুৰত বহুত বতৰ বেয়া আছিলে, বৰষুণৰ বতৰ। তথাপি বৰষুণ এৰোঁতে এপাক ওলাই গৈছিলোঁ হাজবেণ্ড আৰু মই, আৰু ফটো কেইখনমানকে উঠিলোঁ। ভিডিঅ' কৰিম ভাবিছিলোঁ, কিন্তু গা বেয়া আৰু বতৰ বেয়া কাৰণে নকৰিলোঁ। এখন ৰেষ্টুৰেণ্টত উঠা ফটো। আৰু এইখন হ'ল নৱমী দিনাখনৰ ফটো। তেজপুৰৰ মা ভৈৰৱী মন্দিৰত গৈছিলোঁ আৰু মাৰ চৰণত আশীৰ্বাদ ল'লোঁ। আৰু তাৰপিছত কেইখনমান ফটোকে উঠিলোঁ। আৰু ফটোকেইখন বৰ বেছি ভাল হোৱা নাই, তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এইযোৰ কাপোৰ মই পূজাত লৈছিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব। এইখন হ'ল দশমী দিনৰ ফটো। এনে এপাক ওলাই গৈছিলোঁ আৰু প্ৰত্যেকবাৰে যাওঁ যিহেতু এবাৰো গৈছিলোঁ। আৰু এইটো ভিডিঅ' আপোনালোকৰ